নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো মোৰ নিজৰ ওপৰতে বনাইছোঁ, মানে হস্পিটেল বেগত মোৰ কাৰণে কি লৈ গৈছোঁ তাকে লৈ বনাইছোঁ। যিহেতু মোৰ সময় হৈ গ'ল হস্পিটেল বেগ পেকিং কৰা, তাকে ভাবিলোঁ আজি পেক কৰিছোঁ, লগতে ভিডিঅ'টো বনাই দিওঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। সেয়েহে অকণমান চেষ্টা কৰিছোঁ, আপোনালোকে শেষলৈকে চাব মোৰ ভিডিঅ'টো। যদি কিবা থাকি গৈছে ভিডিঅ'টোত তেনে কমেণ্ট কৰি প্লিজ জনাই দিব। মতে মই লৈছোঁ মোৰ যিখিনি ৰিপৰ্ট আছিলে ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰৰ পৰা থাৰ্ড ট্ৰাইমিষ্টাৰলৈকে যিমানখিনি ৰিপৰ্ট আছিলে সকলোখিনি লৈ লৈছোঁ। আৰু লগতে লৈছোঁ মই বেজি দিয়া কাৰ্ডটো, যিহেতু এইটো দৰকাৰ হ'ব। তাত এনেকুৱা এটা ফাইলত ভৰাই পিনি সকলোখিনি ৰিপৰ্ট মই লৈ লৈছোঁ। আৰু ছেকেণ্ড লৈছোঁ মই দুখন বেড কভাৰ, এই দুখন বেড কভাৰ লৈ লৈছোঁ। কাৰণ হস্পিটেলৰ পৰা দিব পাৰোঁ বেড কভাৰ, হ'লেও নিজৰ ঘৰৰ পৰা লৈ যোৱাটো ভাল আৰু ধুই মেলি লোৱা হৈছে এইবিলাক সকলো। আৰু এখন লৈছোঁ গামোচা, গামোচাখন দৰকাৰ হ'ব পাৰে, বেবীৰ ক্ষেত্ৰতো দৰকাৰ হ'ব পাৰে বা আমাৰ ডাঙৰ মানুহখিনিৰ কাৰণেও দৰকাৰ হ'ব পাৰে, যিহেতু গৰমৰ দিন হাত মুখ মুচিবলৈকে লাগিব। এখন লৈ লৈছোঁ। আৰু লৈছোঁ এইটো এটা মেক্সি মোৰ কাৰণে, এইটো হয় মাজত চেইন থকা মেক্সি। এইটো এনেকৈ চেইন আছে, মানে পেটৰ ওচৰলৈকে আছে, গোটেইটো নাই বাৰু। এইটো মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। মই ইয়াৰ লিংকটো দিবলৈ চেষ্টা কৰিম বাৰু ডিছক্ৰিপশ্যন বক্সত। আৰু লৈছোঁ এটা মানে ছাইডত ৰছী বন্ধা এটা কুৰ্তা নহয়, নাইটি, এইটো এটা। আৰু লৈছোঁ দুটা পেটিকোট দৰকাৰ হ'ব পাৰে বুলি কৈছে বাৰু, সেইকাৰণে লৈ লৈছোঁ দুটা পেটিকোট। আৰু এখন গৰম কাপোৰ লৈ লৈছোঁ স্কাৰ্ফ টাইপৰ, মানে বৰষুণৰ বতৰ ঠাণ্ডাৰো হ'ব পাৰে, সেইকাৰণে এখন লৈ লৈছোঁ স্কাৰ্ফ এখন। স্কাৰ্ফখন এইটো কাৰণে লৈছোঁ, মানে কোৱা শুনিছোঁ যে চি ছেকশ্যনৰ যদি হয় তেতিয়া বহুত ঠাণ্ডা লাগে, সেইকাৰণে এইখন লৈ লৈছোঁ। লগত লৈ যোৱাটো ভাল আৰু এইখন লৈ লৈছোঁ। আৰু লৈছোঁ এযোৰ হাৱাই চেণ্ডেল মোৰ কাৰণে। আৰু লৈছোঁ এটা শ্বৰ্ট মেক্সি, এইটো এটা শ্বৰ্ট মেক্সি। আৰু এইটো মানে ইয়াত চেইন থকা হ'ব, যিহেতু বেবী ফিডিং কৰাবৰ কাৰণে বহুতেই ভাল হ'ব। এইটো এনেকুৱা চেইন আছে, এনেকুৱা এটা লৈ লৈছোঁ। আৰু লৈছোঁ এইটো এটা carmesi অভাৰনাইট আণ্ডাৰৱেৰ। এইটো 360 ডিগ্ৰী প্ৰটেকশ্যন দিয়ে লিকেজ হোৱাৰ পৰা। এইটো লৈছোঁ, এইটো মোৰ চাইজ আছিলে ML চাইজৰ। আৰু এইটো কাৰণে ভাল, মানে বেলেগকৈ পেণ্টি কোনো দৰকাৰ নহয়, এইটো পেণ্টি টাইপৰে হয়, যেনেকৈ দেখিছে এইটো পেণ্টি টাইপৰে হয়। আৰু এইটো বস্তুটো বহুত দৰকাৰ হ'ব এইটো টাইমত, সেইকাৰণে এনেকুৱা মই 3টা পেকেট লৈছোঁ। আৰু এটা পেকেটত 4টাকৈ থাকে, মানে 4 পিচ থাকে, টোটেল 3টা পেকেট লৈ লৈছোঁ। আজিকালিতো মেটাৰ্নিটি পেড কিনিবলৈ পায়, অনলাইনতো পায়, কিনিব পাৰে, কিন্তু মই এইটো মোৰ কাৰণে ভাল বুলি ভাবিছোঁ, সেইকাৰণে এইটোকে ল'লোঁ। আৰু মই এইটো লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰাই, মই ইয়াৰো বাৰু লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত। আৰু লৈছোঁ এইটো এটা কুৰ্তি, যিদিনাখন মই ঘৰলৈ আহিম সেইদিনাখন ভাবিছোঁ এইটোকে পিন্ধি আহিম। আৰু এইটো এনেকৈ ছাইডত চেইন আছে, মানে বেবী ফিডিং কৰাবৰ কাৰণে ভাল হ'ব। এইটো লৈ লৈছোঁ। আৰু মোৰ দৰকাৰী বস্তু সেইকেইটা মই লৈ লৈছোঁ। আৰু মোৰ বিশেষকৈ এইকেইটা বস্তু বহুত দৰকাৰী হ'ব, সেন্দুৰ, ফণি, ফুট আৰু আঁচি, এইকেইটা বস্তু লৈ লৈছোঁ। আৰু লৈছোঁ মই কলগেট আৰু ব্ৰাছ। আৰু এতিয়া এইটো মানে চবতকৈ ইম্পৰ্টেণ্ট হ'ব বাৰু এইটোৱেই চেনিটাইজাৰটো, যিহেতু কৰোণা আকৌ ওলাইছে বুলি মানে বাতৰি পাইছোঁ, আৰু সেইকাৰণে এইটো লৈ লৈছোঁ। যিহেতু মানে য'ৰ ত'ৰ মানুহ যাব আৰু কাৰ গাত কি লাগি যাব ঠিক নাই, সেইকাৰণে এইটো লোৱাটো জৰুৰী, সেইকাৰণে এইটো লৈ লৈছোঁ। আৰু লগতে লৈ লৈছোঁ চাবোন, তেল, এনেকুৱা ক্ৰীম, কিছুমান বস্তু এইবোৰ দেখাবলৈ নহ'ল বাৰু, এইখিনি মই লৈ লৈছোঁ ভালকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিলে, আশা কৰোঁ চাই ভাল পাব আপোনালোকে, আৰু কেনেকুৱা পালে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।